প্ৰথমটো খবৰ আলফাৰ শিবিৰত পুনৰ হত্যা কৰা হৈছে 2 অসমীয়া যুৱকক নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ হঠকাৰী সিদ্ধান্ত শিবিৰ এৰি পলোৱাৰ অপৰাধত আলফা স্বাধীনৰ শিবিৰত পুনৰ 2 গৰাকী কেডাৰক মৃত্যুদণ্ড দিয়া হৈছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ শিবিৰত পুনৰ কেডাৰক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে সংগঠনটোৰ म्यानমাरস্থিত শিবিৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে পুনৰ 2জনকৈ কেডাৰক म्यानমাৰৰ শিবিৰত সংগঠনটোৱে মৃত্যুদণ্ড বিহা এই কেডাৰ 2জনৰ ভিতৰত এজনৰ নাম অবিনাশ কলিতা অবিনাশৰ ঘৰ পাঠশালাত আন গৰাকী সদস্যৰ নাম অৱশ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই 2022 চনৰ মাৰ্চত সংগঠনটোত যোগদান কৰা অবিনাশে म्यानমাৰৰ শিবিৰৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত আন এজন কেডাৰৰ সৈতে তেওঁক প্ৰাণদণ্ড বিহিছে অবিনাশৰ পৰিয়ালক জনোৱা অনুসৰি সেপ্টেম্বৰ মাহতে অবিনাশক এই মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আন 2 গৰাকী কেডাৰক মৃত্যুদণ্ড বিহা হৈছিল সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত হৈ পৰা অপৰাধত এই শাস্তি প্ৰদান কৰা হৈছে আলফাই এইদৰে চৰম শাস্তি প্ৰদান কৰা এই আলফা সদস্য আছিল ক্ৰমে লাচিত হাজৰিকা ওৰফে সেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া ইয়াৰে নয়নমণি চেতিয়া আছিল এগৰাকী সুদক্ষ খেলুৱৈ তদুপৰি এগৰাকী মাতৃও আছিল নয়নমণি চেতিয়া ইপিনে মৃত্যুদণ্ড বিহা লাচিত হাজৰিকা ওৰফে সেলিম আছিল উগ্ৰপন্থী সংগঠনটোৰ আগশাৰীৰ নেতা